ৰাস্তা কাৱৈ মাছ পুৰা জালত মানে কাৱৈ মাছৰ ঠেং ক'ৰ পৰা আহিলে তোক মাছ বাচিলি এতিয়া মোক শিকাই আছে গুড মৰ্ণিং জনাইছো সকলোকে আৰু ৰাতিপুৱা এতিয়া খুৰা এজনে মাছ আনিছে মাছ মানে একদম লোকেল মাছ ফ্ৰেছ কি ধুনীয়া মাছ তাকো জালৰ পৰা মানে এৰুৱাই আছে জালৰ পৰা এৰুৱাই এতিয়া আমি মাছ লৈছো কি ক'ব আৰু মজা লাগিছে আৰু মাছকেইটা দেখাইছো ৰ'ব কেনেকুৱা লোভনীয় ফ্ৰেছ পুৰা ডাঙৰ মাছ সেইখন কি জাল অঁ বাকী ব'লো গাইজ দেখো মাছ গুচাই আছে জালৰ পৰা একদম এইবোৰ কুচিয়া গৰৈ মাছ এনেকে আছে হা এতিয়া আমি লৈছো কি মাছ চক আৰু মাছ ল'বলৈ কিমান খাটনি কৰিবলগীয়া আছে সেইটো চাওক এইয়া পুৰা জালত মানে লাগিয়ে আছিলে ন এতিয়া জালৰ পৰা এতিয়া এৰুৱাই পেলাই আমি মানে মাছ ল'ম ৰাস্তা কাৱৈ মাছ ইমান ডাঙৰ কাৱৈ মাছ চক বা ইমান ফ্ৰেছ লোকেল মাছ মাছ এনেকুৱা কাৱৈ মাছ দলনিতে থাকে নদীত নহয় আৰু চক ইয়াত ডাঙৰ এয়া বোলে বৰ দিগদাৰ নহয় এইবোৰ চব মাছ এৰাবলৈ কাৱৈ মাছ এৰাবলৈ জালৰ পৰা অকণ কষ্ট আছে এই কাঁইটবোৰ লাগি ধৰে যে সেইফালে নৰসিংহ ভেদাইলতা আনি এইগাল মই বনাই থৈ যাব লাগিব ৰাতিপুৱা সেইফালে কুচিয়া আৰু গৰৈ মাছ আছে ন এই কাৱৈকেইটাকে লওঁ কাৱৈকেইটা মানে চবেই খাই মাছ সেইফালে মাইনা জিমৰ পৰা আহি পাই গ'লহি আমাক মাছ কি মাইনা ডাঙৰ কাৱৈ মাছ গাইব নালাগে বুলি কৈছে ফ্ৰেছ মাছ আপুনি খাব দে মাছৰ জোল খাব আমাৰ দেউতা ৰ'বলৈ টাইম নাই ধাপ মাছ বাচিলি এতিয়া মোক শিকাই আছে কাৱৈ মাছৰ ঠেং ক'ৰ পৰা আহিলে কাৱৈ মাছৰ ঠেং ক'ৰ পৰা আহিলে প্ৰবীণ দা দেউতাই আজিৰ যুগৰ কাৱৈ মাছৰ ঠেঙো থাকে নেকি বাচি পেলা মাছকেইটা এই কাৱৈ মাছ মানে চব ৰাইজে বাচিবলৈ মানে একদম মেথা গৰম এইটো কৈ কিয় ধুনীয়া চাফা হৈছে খালি তুমি কি কৰিবা এইটো এনেকৈ কৰি পেলাই এনেকৈ দি পেলাই তুমি পাখিটা সেইখিনি কাটি পেটটো উলিয়াই দিবা খালি হ'ব সেইটো চাই লোৱা মানে কথাখন দিয়কচোন হ'ব মই বাচো এতিয়া এইটো এনেকৈ কাটি দিবা মই এটা কাটি দেখুৱাই দিছোঁ আৰু এটা দেউতাই মাছ বাচিবলৈ শিকাই আছে দিয়ক দেউতা দিয়ক সেইটো বাঘ আহিছো ৰাইজ ভেদাইলতা নিবলৈ কাৱৈ মাছ দেখিছে বাচি থৈ আহিছো ধুনীয়াকে এতিয়া ভেদাইলতা বিচাৰি আহিছো নৰসিংহৰ লগত জোল বনাবলৈ কিন্তু আজি নাপালো কি হ'ল জানো পাই কাটি পেলালে কোনো নৰসিংহ ছিঙিবলৈ আৰু ঘৰতে নৰসিংহ আছে দেখিছে আগফালে আমাৰ কেইবাজোপাও মানে নৰসিংহ আছে ভেদাইলতাৰ কাৰণে খুৰালে ফোন মাৰিছো খুৰাই কৈছে ৰ'বা বিচাৰি চাওঁ মোৰ এফালে যাবলৈ আছে লৰালৈকে ওলাই মেলি মোৰ যাবলৈ লাগে স্কুল এখনলৈ যাওঁ গম পাই যে আমাৰ যি বিহু ৰিচোৰ্চ পাৰ্চন হিচাপে মানে দিছে আৰু ময়ো আছোঁ গতিকে আজি ভাবিছোঁ যোনখন স্কুলত মোৰ নাম আহিছে সেই স্কুলখনলৈ এপাক যাওঁ বুলি ভাবিছোঁ সেইদিনা গৈছিলোঁ জইন কৰিবলৈ আৰু খুবেই ভাল লগা পৰিৱেশ স্কুলখনৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীক লগ পালোঁ ছাৰ বাইদেউসকল সকলো ইমান মৰম লগা যাওঁ লাগি আছে সেইকাৰণে বোলো আজি এপাক গৈ আহোঁ